হেল্ল' গাইজ, এয়া চাওক মই ভাতকেৰেলাজোপা দেখাইছোঁ কি ধুনীয়াকৈ লাগিছে দেখিছেনে? মই ৰোৱা গতিকে সেইটো কাৰণে দেখাইছোঁ। আগৰ ভিডিঅ'টোত আপোনাৰ দেখাইছিলোঁ যে পুলিবোৰ লাগিছিলে মৰি মৰি গৈছিলে, কিন্তু এতিয়া কি ধুনীয়াকৈ লাগিছে চাওক। প্ৰায় আধা কেজিমান ভাতকেৰেলাই ওলালে। এনেকৈ নিজে ৰোৱা বস্তু কিবা এটা লাগিলে খুবেই ভাল লাগে। মই বহুত ভাল পাওঁ এনেকৈ লগাই মেলি ঘৰত ভাজি খাবলৈ। কিমান চাওকচোন, আপুনি দেখিলে গম পাব কিমানকেইটা লাগে। এতিয়া এইখিনি আজি হ'ব ফ্ৰাই, কেনেকৈ বনাওঁ চাই যাব আপোনালোকে। এতিয়া আপোনাৰ আহিছোঁ থুৰ কচুখিনি কাটিবলৈ। এয়া কেইডালমানেই আছে, এইখিনি মই কাটি আনিলোঁ। এইখিনি আজি ভাজি বনাম। এয়া পাতবোৰ বহুতেই ডাঙৰ হয়, যিহেতু পাতবোৰ খাব নোৱাৰি। মই পাতখিনি কোমলীয়া চাই পেলাই দুটামান পাত কাটি দিম বাৰু। এতিয়া এইখিনি মই ধুনীয়াকৈ গুচাই লৈছোঁ। এনেকৈ ডাইৰেক্ট কাটি আনি গুচাবলৈ খুবেই ভাল, বস্তুটো যোনখিনি ছাইডৰ হেৰি থাকে সেইখিনি লাগি নধৰে। এনেই আপোনাৰ পুৰণা হৈ গ'লে গুচাবলৈ অকণমান অসুবিধা হয়, গাটোত লাগি ধৰে বাকলিখিনি। তো এতিয়া মই এনেকৈ সৰু সৰু পিচ কৰি কাটি ল'ম। এতিয়া এই ভাতকেৰেলাখিনি মই মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া কেৰাহী এখনত মই তেলখিনি গৰম হ'বলৈ দিম আৰু ভাতকেৰেলাখিনি ফ্ৰাই কৰি ল'ম। ভাতকেৰেলা মই বেছি নিদিলোঁ, এটাই দিলোঁ। বেছি বাচন দি ফ্ৰাই কৰিলেও ভালেই লাগে, কিন্তু মই আজি নৰ্মেলকৈ ফ্ৰাই কৰিলোঁ। এয়া মই গোটেইখিনি একেলগেই তেলত দি দিলোঁ। তেলখিনি অলপ সৰহকৈ দিছোঁ, তেতিয়া একেলগে গোটেইখিনি ফ্ৰাই হৈ যাব। এয়া মই অকণমান শুকানকৈ ফ্ৰাই কৰিম, বেছিও শুকান কৰি নিদিওঁ। এয়া চাওক, আপোনাৰ আধা সিজিছেই, ভাতকেৰেলাখিনি গোটেইখিনি ওলাই আহিছে। এয়া হৈ গ'ল। এতিয়া এই কাটি থোৱা কচুখিনি বনাম। এইখিনি দেখিছে নহয়, আলু দি মই কেনেকৈ মিলাই ল'লোঁ। তাৰ কাৰণে মই লৈছোঁ পিঁয়াজ, জলকীয়া, আলু আৰু এয়া নহৰু মই থেতালি লৈছোঁ। এতিয়া একেখিনি তেলতে মই দিম নহৰুখিনি দি ধুনীয়াকৈ লৰাই ল'ম। নহৰুখিনি মই বেছি পেষ্ট কৰি দিয়া নাই, গোটা কৰি থৈছোঁ, তেতিয়া বেছি ভাল লাগে। তাৰপিছত মই পিঁয়াজখিনিও ডোখৰকৈ কাটি লৈছিলোঁ, পিঁয়াজ আৰু জলকীয়া এইখিনি দি দিছোঁ। এইখিনি ৰঙা হোৱালৈকে সুন্দৰভাৱে ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি ফ্ৰাই হৈছেই। জলকীয়া মই বেছি প্ৰয়োগ কৰা নাই, আপোনালোকে দি দিব পাৰে নিজৰ মৰ্জি। এয়া মই কাটি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি ফ্ৰাই হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই ইয়াত এড কৰিছোঁ হালধি গুড়ি আপোনালোকে নিয়মমতে দিব, কিয়নো কচুত বেছি হালধি দিলে আপোনাৰ তিতা হৈ যাব। যিহেতু কচুৰ এটা কজোৱাৰ এটা হেৰি আছে, হালধি দিলে বেছি তিতা হৈ যাব। এয়া মই দিছোঁ এতিয়া জলকীয়া গুড়াটো আপোনালোকে স্কিপ কৰিব পাৰে, মই কালাৰৰ কাৰণে দিছিলোঁ। এতিয়া দিছোঁ মই জিৰা গুড়ি। এইখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ লৰাই ল'ম। বেছি সময় নাভাজোঁ, কাৰণ মছলা দিয়া আছে, জ্বলি যাব পাৰে। জ্বলি গ'লে টেষ্টটো বেয়া হৈ যাব। এতিয়া মই কচুখিনি একেবাৰতে দি দিয়া নাই, আধাকৈ দিছোঁ। আধাকৈ দি পেলাই মই লৰাই ল'ম। আধাকৈ দিলে মানে আপোনাৰ মছলাখিনি ধুনীয়াকৈ গাত লাগি যায়। গোটেইখিনি একেলগে দি দিলে দিগদাৰ হয়, কাৰণ সিজোতে অকণমান সময় লাগে যিহেতু। এয়া মই গোটেইখিনি কচু দি পেলাই এতিয়া ধুনীয়াকৈ লৰাই ল'ম। দি পেলাই অলপ সময় ঢাকি পেলাই পানীটো ওলোৱালৈকে থৈ দিম। পানী ওলোৱাৰ আগতে মই অলপমান নিমখ দি দিছোঁ। এয়া চাওক, মই ঢাকি থোৱাৰ পিছত অকণমান কচুখিনি কমি আহিলে। ইয়াতে মই বুট ভিজাই থোৱা নাছিলে, গতিকে মই দালিকে দি দিছোঁ। আপোনালোকে বুটৰো প্ৰয়োগ কৰিব পাৰে। এতিয়া মই দিছোঁ নেমুৰ ৰস অকণমান, আপোনালোকে বিলাহীও দিব পাৰে। এয়া নেমুৰ ৰস দিয়াৰ পিছত চাওক, কচুখিনি গলি গৈছে। এয়া হৈ গ'ল আমাৰ কচুৰ ভাজি। কেনেকুৱা লাগিলে খাই জনাব বনাই পেলাই। বন্ধুসকল, যদি ভাল লাগিলে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।